ইমান মজা জীৱন গাইস মই নোৱাৰিছো সঁচাকৈ পাকাৰলি ইতিমধ্যে ৰবৰৰ কামখিনি যেটো কৰা হ'ল আৰু আমি এতিয়া ৰবৰ পুলি ল'বলৈ যাম 100 ডাল মান আছে বুলি কৈছে দেউতাই ৰবৰ পুলি লৈ আহো এইটো ফ্ৰী হয় বেলেগে লগোৱা আগলা আছিল সেইখিনি আমি ইয়াতে আকৌ নাৰ্সাৰী বনাই পেলাই লগাই থৈ দিম আৰু আজি এটা কি কয় সৰু টাইমত যিখিনি কাম কৰিছিল বা যিখিনি আমি কৰিছিলো সেই কামটা আজি কৰিবলৈ যাম কি কাম জানেনে পাহাৰৰ মাজে মাজে তাৰমানে নিজৰা বৈ আহে ঠিক আছে তো সেই নিজৰাত আমি আজি হেৰি মাছ ধৰিবলৈ যাম পাহাৰীয়া মিছা মাছ থাকিব তাৰপিছত বিভিন্ন ধৰণৰ মাছ থাকে বাৰু সেইখিনি নাম নাজানো মাছৰ নামখিনি দেউতা লগতে যাম ইফালে ৰবৰৰ পুলিটো লৈ আনিম প্লাছ আমি মাছো ধৰিম আৰু ইফালে ভিনদেউ আহিছে আৰু মোৰ ভাগিনী আহি আছে বা নাই বাৰু বা বোলে কিবা ৰাইজৰ কাম আছে কাৰণে তেখেত আহিব নোৱাৰিলে তো ভিনিহতে আহি আছে পোৱালি লৈ পেলাই আজি পাহাৰত মাছ ধৰিম কি মজা লাগিব বহুত দিন হ'ল ধৰা নাই আগতে আমি তেনেকৈ গৰু চাৰিবলৈ গ'লে বা নতুন ভাত খালে বা কেতিয়াবা এনেকা যদি ঘৰত এনে থাকো তেতিয়া আমি 5-6 জন তেনেকৈ লগ হৈ মিলে আমি এনেকৈ নিজৰাত মাছ ধৰিবলৈ যাওঁ তো আজি সেই পুৰণি কালত কৰা কামখিনি আজি মনত পৰি আছে খুব আজি মোৰ মানে বেলেগ ধৰণৰ অনুভৱ হৈ আছে গাইস তো গাইস এতিয়া আমি যাওঁ ওকে বলক ইতিমধ্যে আহি পালো একচুয়ালি ইয়াতে জমা কৰিছিলে বাকি মানুহবিলাক লৈ গ'ল এইখিনিয়ে থাকিলে এইখিনি আমাৰ ছিডিয়া নদী এটা মৰিলে পিঠি খানাব মাৰ্কেট Morning ba si Mahodi. Kau masih kau dah lah baru cuma naik satu lah baru nak ni akan nak dia. Allah betul lah bani batu orang mesti. Ame helon dah maya garis thalun jo. Asal mohon lah sih lah. ইয়া গৰম লাগিছে ইয়া আমি বাইক পাৰ্কিং ইয়াতে কৰিলো ইয়া আমাৰ ৰবৰ বাগান ইফালে আছে আৰু বাইক পাৰ্কিং ইয়াতে কৰি থৈ দিছো আমি একচুয়ালি এইখিনিত ডেম বনাম এইখিনি যিখিনি স্পেচ আছে এইখিনিত ডেম বনাম ধুনীয়াকৈ এই সাইডে ড্ৰেইন কাটি সাইডে ধুনীয়াকৈ এটা আলি বনাই পেলাই ইয়া দেউতা ইয়াতে হেৰি পানীখিনি ব্লক কৰি পানী ফালে পেলাই দি আমি এইখিনি ধৰিম এইখিনিলৈকে ধৰিম মাছ লং মানে হৈছে নিজৰা না আমচিকি নিজৰা এই নামিলো যে ইয়াতে নামি দিলো যে আপ আছে আপটো নামোতে অলপমান হেৰি হৈছে ভাগৰ লাগিছে এটো গৰম লগা নাছিলে আৰু উঠনি যিবিলাক ৰাবাৰৰ হেৰি পুলিকেইটা ভৰাওঁতে অলপ গৰম লাগিছেতো তো ভাগৰ লাগিছে ইমান মজা জীৱন ইমান মানে কি কম আৰু ইমান মজা জীৱন আৰু কতো বিচাৰি নাপায় ইমান শান্তি লাগিছে আজি মনটো সাফা কৰি লওঁ আগতে
ইয়াতে ধৰিম আমি মাছ ধৰিম মাছ ইয়াত আছে মাছ আপোনালোকক দেখাইছোঁ এয়া এয়া চাক মিছা মাছ এয়া অ' মাই গড এইটো पकड़ ली itu oh my god wow itu sak iya mas machli itu sih kali tadi itu sak ডাঙৰ মাছ ধৰি লৈছো oh my god udah hoi pa udah mas বহুত আছে কৈছো দেউতা কৈছো নাই এই ভাগিনী কেইটা আহিছে এই তিন টুকুৰাত ধৰোতে চাওক কিমান মাছ পালো চাওক প্ৰায় 1 পোৱা পালো পুৰা মিছা মাছ ইয়াতে অন্য মাছ বেলেগ নাপাব हो यहाँ पे कुछ तो है बाबा ঠাণ্ডু ন কচুব পঠাই ঠাণ্ডা গাইজ বহুত গৰম লাগিছে সহ্য কৰিব নোৱাৰি মই মাথাটো ভিজাই লৈ লৈছোঁ পানীত উপায় নাই এনেকুৱা গৰম হৈছে মানে মোৰ কোনো অভ্যাস নাইতো দেউতাৰ কিন্তু একো হোৱা নাই এতিয়ালৈকে সিহঁতে মানে ৰ'দতো কাম কৰিব পাৰেতো মোৰ তাৰমানে অসহ্য হৈ গৈছে সকলোবোৰ মাথাটো ভিজাই থৈ আকৌ দেউতাই কৈছে মাথাবোৰ বিষ হ'ব পাৰে আকৌ পানী ভিজাই দিয়াৰ লগে লগে বুলি কৈ আছে উপায় নাই সহ্য নাই মোৰ আজি হাৱা ওলাই গৈছে মোৰ গাইজ মই নোৱাৰিছোঁ সঁচাকৈ জ্বৰে উঠি যাব নেকি এনেকুৱা লাগি আছে তাৰমানে সহ্য কৰিব পৰা নাই জ্বৰ ভাৱ উঠি আছে এয়া মাছ ধৰা হ'ল প্ৰায় আধা কেজি হ'ব মিছা মাছ আৰু গৰৈ মাছ 2-3টা আছে তেনেকৈ আৰু পাহাৰীয়া মাছ কেইটামান আছে তেনেকৈ চিঙলি মাছবিলাক আছে আৰু ৰিয়েলি এই গৰমত মই সহ্য কৰিব পৰা নাই গাইজ সেনেকুৱা লাগি আছে কালি হস্পিটেলত যাব লাগিব যেন লাগি আছে মানে দেউতাৰ কিন্তু একো হোৱা নাই তেওঁলোকৰ তাৰমানে অভ্যাস হৈ আছে তাৰমানে এইবিলাক কাম কৰোঁতে বুজিছে এই ৰ'দত তেওঁলোকে এই বাৰীবিলাক মানে বাগানবিলাক চাফা কৰে খুব কষ্ট কৰিব পাৰে তো এওঁলোকৰ কোনো এফেক্ট নহয় কিন্তু মোৰ অৱস্থা বেয়া এয়া দেউতা এতিয়ালৈকে কাম কৰি আছে আমি ধৰা জেগাটো এইখিনি জেগাত আধা ঘণ্টাও নাই চাগে 1 2 3 4 5 6 7 টুকুৰাৰ ধৰোঁতে আধা কেজি মাছ পাইছোঁ আমি অহ মাই গড দেখাওঁ এয়া বহুতখিনি মাছ আছে এতিয়া ভিতৰত থকাৰ কাৰণে ভালকৈ দেখা পোৱা নাই এতিয়া যাব ওলাইছোঁ বাইক চলাওঁগৈ ঠিক আছে গাইজ জাষ্ট আহি পালোঁ ঘৰত ঠাণ্ডা খাইছোঁ উপায় নাই মেৰিণ্ডাও আনিছোঁ 2 লিটাৰ কা হৈ গ'ল কাপোৰ চাপোৰ খুলি লৈছোঁ বহুত গৰমত থাকিব পৰা নাই এতিয়া মেৰিণ্ডা আকৌ খাম মেৰিণ্ডা খাই পেলাই টোপনি মাৰিম অলপ তো আজিৰ ভিডিঅ' ইয়াতে সামৰি মাৰিছোঁ অ'কে বাই বাই লাভ ইউ অল